ডিচিশ্যন দিছে সেই হিচাপত কি ক'ব আপোনাৰ চাওক আমি সমাজে ইয়াত যেনেকুৱা আমাৰ আলোচনা কৰিলে তাত আমি এটা কথাই কৈ আহিছোঁ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ যিখন বিজেপি চৰকাৰ উইলিয়াম ৰহমান চৰকাৰ তেওঁলোকে আমাৰ যেনেকৈ বলপূৰ্বকভাৱে আমাক লিজ পতা দিবলৈ বিচাৰিছে সেই পতাখনক আমি কোনো পৰ্যায়ে গ্ৰহণ নকৰোঁ তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই পতাখনৰ জৰিয়তে তেওঁলোকে কি বুজাব বিচাৰিছে আমাক য'ত নেকি আমাৰ মানুহবিলাক মাটিয়ে মানুহে আহা সেইখিনি মানুহক আজি কিহৰ কাৰণে তেওঁলোকে লিজ পতা দিব বিচাৰিছে তাক লৈ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যদি এই লিজ পতাটো তেওঁলোকে উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন তীব্ৰ ভাষাৰে আমি একদম গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম লিজ পতাখনৰ পৰা মানে খিলঞ্জীয়া লোকসকলে কেনেকৈ প্ৰভাৱ পৰিব পাৰে বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব পাৰে যেনেকৈ আমাৰ আপোনাৰ বেংকত কোনো নেপাম কোনো মৰ্গেজ লোন ক'তো ট্ৰান্সফাৰ নহ'ব তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ অভিযোগ আছে এইখিনি কথাৰ জৰিয়তে আমি মাননীয় উইলিয়াম ৰহমান দেৱক ক'বলৈ বিচাৰিছোঁ যে তেওঁ অতি শীঘ্ৰে ইয়াৰ স্পষ্টীকৰণ দিয়ক নন ট্ৰাইবেল কাৰণে দিয়া হৈছে আছামিজ বেংগলী বিহাৰী ভোজপুৰী যিমান জনগোষ্ঠী আছে নন ট্ৰাইবেল তেওঁলোকক দিব বিচাৰিছে বলপূৰ্বকভাৱে থাকে কি ক'লে লিজ দি আছে লিজ পতা দি আছে কোনো কাৰণত আমি গ্ৰহণ নকৰোঁ অনাগত দিনত যদি তেওঁলোকে এই লিজ শব্দটো উঠাই নলয় তেতিয়াহ'লে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমাৰ লোকসকলৰ পৰা জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি যিহেতু এখন সভা আয়োজন কৰা হৈছে ইয়াত বিভিন্ন সম্প্ৰদায়ৰ লোকসকল আহিছে বিভিন্ন লোকসকল বহুত মত বিনিময় কৰিব বিভিন্ন তেওঁলোকৰ কথাসমূহ লাগি হৈছে ইয়াক আপোনালোকে ভাবেনে যে এই সমস্যাটো সমাধান হ'ব নিশ্চয় হ'ব বুলি ভাবোঁ ৰাইজৰ জনপ্ৰকাশে লৈ গৈ ৰাইজ আছে ৰাইজৰ লগত আমি আছোঁ আৰু এই বিষয়ে যদি তেওঁলোকে লিজ শব্দটো বাৰে বাৰে কৈছোঁ এই লিজ শব্দ যদি তেওঁলোকে উঠাই নলয় তেতিয়াহ'লে আগন্তুক দিনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই বিজেপি চৰকাৰখনে লিজ পতাখনৰ পৰা অনাগত দিনত পিতৃৰ মাটি পুত্ৰ বা বিগত দিনতো তেওঁলোকে তেনেকুৱা আমাক জাপি দিবলৈ চেষ্টা কৰিছে কিন্তু আমি আমাৰ ফালৰ পৰা তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ বাবে তেওঁলোকে আকৌ স্থগিত ৰাখিলে পৰৱৰ্তী সময়ত আকৌ তেওঁলোকে জাপি দিছে আকৌ পৰৱৰ্তী সময়ত আকৌ দি দিব কোনো কাৰণে আমি গ্ৰহণ নকৰোঁ কোনো কাৰণে আমাৰ ভোকলাবাসী ৰাইজে কোনো কাৰণত কমিটি ফৰ্ম এতিয়ালৈকে হোৱা নাই হ'ব আপুনি যদি কেনেকৈ পৰ্যালোচনা কৰিব কেনেকৈ আগবাঢ়ি যাম তাক লৈ আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম হয় 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 এই ভিত্তিত আজি আমি ইয়াত আমাৰ বেংগলী বিহাৰী আমাৰ যিমানটা সম্প্ৰদায় আছে এই সম্প্ৰদায়খিনিক লৈ আজি অতি কমেও আমাৰ আজি 2000 মানুহ আমাৰ গোট খাইছে গতিকে আমি তেওঁলৈ আমি আজি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ মৰ্মে আমি এখন শক্তিশালী আমি কমিটি গঠন কৰিম আৰু এই কমিটিখনে আমাৰ এই লিষ্ট পতাটো আমাৰ পতাটো উঠাব লাগিব আৰু লিষ্ট পতাৰ যিটো 3 নম্বৰ যিটো দফা গতিকে এই দফাটো অতি শীঘ্ৰে তেওঁলোকে উঠাই ল'ব লাগিব আৰু যদি উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি নীতিগতভাৱে আমি শান্তিপূৰ্ণভাৱে হওক বা আমি গণতান্ত্ৰিকভাৱে হওক আমি আন্দোলন আমি গঢ়ি তুলিম বৃহত্তৰ আমাৰ কাৰ্বি আংলং যিমানবোৰ আমাৰ নন ট্ৰাইবেল মানুহ আছে আমি তেওঁলোককো আমি সজাগ কৰি তুলিম যাতে এই লিষ্টটো আমাৰ ইয়াৰ পৰা উঠিব লাগিব আৰু আমাৰ 3 নম্বৰ যিটো দফা এইটো আমাৰ ইয়াৰ পৰা নাকচ কৰিব লাগিব গতিকে আজি হয়তো এইটো আমাৰ কোনো প্ৰভাৱ নপৰিব পাৰে কিন্তু নেক্সট জেনেৰেশ্যনত এইটো হয়তো লাহে লাহে আমাৰ ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব কাৰণ আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহ আজি কোনো আমি আগবাঢ়ি যাব পৰা নাই আমি যিকোনো হওক আমি অৰ্থনীতিতে হওক সামাজিক ক্ষেত্ৰতে হওক ৰাজনৈতিক ক্ষেত্ৰতে হওক আমি চবফালৰ পৰা আমি পিছ পৰি আছোঁ গতিকে এই ক্ষেত্ৰত আমি যে এই 15 বছৰ যদি লিষ্ট যিটো আমাৰ কৰ এই কৰটো আমাৰ যে 15 বছৰ ভিতৰত আমাৰ অতিমাত্ৰা হৈ যাব পাৰে আৰু সেই কৰ কিমান হ'ব আমাৰ যিবিলাক দুখীয়া মানুহ এইবিলাকে যদি দিব নোৱাৰে দিব নোৱাৰাৰ ফলত কি হ'ব আমাৰ মাটিখিনি যিটো লেণ্ডলৰ্ড কোন হ'ব আমাৰ অট'নমাছ কাউন্সিল হ'ব গতিকে তেওঁলোকৰ এইটো ট্ৰেন্সফাৰ হ'ব বা তেওঁলোকৰ অধীনত থাকিব গতিকে আমাৰ মাটিখিনি অট'মেটিকেলি আমি কি হ'ব আমাৰ মাজৰ পৰা হেৰাই যাব গতিকে এইখিনি আমি আশংকা কৰিছোঁ যাতে এইখিনি নহওক যাতে আমি সুৰক্ষিত থাকিব লাগে আমিও জীয়াই থাকিব লাগে যিহেতু আমি ইয়াত কাৰ্বি আংলং যেতিয়া গঠন হৈছিল
ইয়াততো আমিতো নগাঁৱৰ পৰা আহিছোঁ, গতিকে যদি এইখিনি যদি আমাক যদি উঠাই নলয় বা ইয়াত যদি তেওঁলোকে এইটো যদি আমাৰ সমস্যাটো সমাধান নকৰে, তেতিয়াহ'লে আমি যেনেকৈ মানুহ আমি তাৰ পৰা আহিছিলোঁ আমি তেনেকৈ যাবলৈ আমি এখন অন্য ডিষ্ট্ৰিক্ট বিচাৰৰ ক্ষেত্ৰত আমি ইয়াত আমি ডিমাণ্ড কৰিম আৰু ইয়াত তীব্ৰ আমি আন্দোলন গঢ়ি তুলিম। কি ক'লে? হয় হয়, যদি আমাৰ যিমানবোৰ যদি মানি নলয়, আমি সদায় যদি আমি বঞ্চিত হৈ থাকিব লাগে, আমি বিভিন্ন ধৰক আমি কাৰণত যদি আমি সদায় যদি আমি ভুগিব লাগে, তেতিয়াহ'লে আমাৰ য'ৰ মাটি আছিল, আমাৰ য'ৰ অধিকাৰ আছিল, আমি তাৰ মতে আমি তাত যাবলৈ আমাৰ বাধ্য হ'ব। কাৰণ বাক স্বাধীনতাটো আমাৰ অধিকাৰ, এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে ফাণ্ডামেণ্টেল ৰাইটছ যাতে আমাক খৰ্ব নহয়, এইখিনি ক্ষেত্ৰত যাতে আমাৰ তুলিৰাম ৰভাং ছাৰক আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যাতে আমাকো সুৰক্ষিতভাৱে থাকিব দিয়ক।